বিজিত জগতান পারকু দেব দুষ্ট দানব দুষ্ট দানব ধারক দুষ্ট দানব ধারক দুষ্ট দানব গীতরাগ হিন্দুরা এক তাল দেখি শান্তাকারম ভুজগ শয়ন পদ্মনাভং সুরেশ বিশ্বধর গগন সদৃশ মেঘ বর্ণ লক্ষ্মীকান্ত কমলনয়ন যোগীর বিদ্যা
আমি এই জগতরে একমাত্র পালন কর্তা আর তুমি জগতর সকলো প্ৰাণীকে অন্ন দান কৰি জীৱকে মৃত্যু মুখৰ পৰা উদ্ধাৰ কৰিছা এইবাবেই আমাৰ অৱতাৰ প্ৰিয়ে প্ৰভু দুষ্টক দমন আৰু শান্তক পালন কৰি ভূভাৰে মই হৰণ কৰিছোঁ যিয়ে মোক একান্ত মনে চিন্তা কৰে তেওঁই আমাৰ পৰম ভক্ত তাৰ ভিতৰতে হিৰণ্যকশিপুৰৰ পুত্ৰ প্ৰহ্লাদ এজন কৰে তেতিয়াই তেওঁক দেখা দি মনোবাঞ্ছা পূৰ্ণ কৰোঁ প্ৰভু প্ৰিয়ে মই আপোনাক এটা কথা সুধিব বিচাৰিছো সোধা প্ৰিয়ে ক্ষমা কৰিব প্ৰভু এই অভাগিনী সঁচাকৈ অজ্ঞানী দেৱী প্ৰভু সৃষ্টিৰ বুকুত ময়েই পুৰুষ ময়েই প্ৰকৃতি ময়েই উদয় ময়েই অস্ত প্ৰতাৰণা নকৰিব প্ৰভু এই দাসীক সকলো কথা ভাঙি কওক তেন্তে কওঁ শুনা দেৱী কওক প্ৰভু আজি তোমাৰ আগতে সৃষ্টিৰ সকলো ৰহস্যৰ ভাঙি কম যেতিয়া পৃথিৱী জলময় আছিল চন্দ্ৰ সূৰ্যৰ প্ৰকাশ নাছিল আৰু তেতিয়াই মই নিৰঞ্জন ৰূপে অৱতাৰ হৈছিলোঁ সৃষ্টিৰ সীমান্তত থিয় হৈ মহাব্ৰত অৱলম্বন কৰি মোৰ সোঁবাহুৰ পৰা মহাদেৱ আৰু নাভিৰ পৰা ব্ৰহ্মাকে সৃজন কৰিলোঁ তাৰ পাছত কি হ'ল প্ৰভু তাৰ পাছত সৃষ্টি ৰক্ষাৰ বাবে আমি তিনিওজনে প্ৰকৃতি সৃজন কৰিলোঁ আনকি তুমিও মোৰেই দেহৰ পৰা সৃজন হৈছা প্ৰিয়া বাৰু প্ৰভু এই জীৱবিলাক কেনেকৈ সৃজন হ'ল প্ৰিয়ে প্ৰভু উৰণ বুৰণ গজন আৰু ভ্ৰমণ এই চাৰি মুঠি জীৱকে চাৰি ভাগত ভাগ কৰি সৃষ্টি কৰিবলৈ ব্ৰহ্মাকে দায়িত্ব দিয়া হ'ল আৰু জগতৰ সংসাৰ কৰ্তাৰ ভাৰে মহাদেৱকে অৰ্পণ কৰিলোঁ আৰু মই নিজেই পালন কৰ্তা হৈ এই বিশাল ব্ৰহ্মাণ্ড পালন কৰিছোঁ প্ৰভু প্ৰিয়ে কওকচোন এই পৃথিৱীত সৰস্বতী শ্ৰেষ্ঠ নে মই শ্ৰেষ্ঠ প্ৰভু তোমাকেই সুধিছোঁ প্ৰিয়ে তুমি কাকে শ্ৰেষ্ঠ বুলি ধাৰণা কৰা প্ৰভু মোৰ অনুগ্ৰহতে এই সংসাৰত জীৱবিলাকে প্ৰাণ নিৰ্বাহন কৰিছে যদিহে মই খন্তেকো দৃষ্টিৰ আঁতৰ কৰোঁ তেন্তে এই মুহূৰ্তত সৃষ্টিৰ হাহাকাৰ হ'ব প্ৰভু সেইকাৰণে মোৰ ধাৰণা সৰস্বতীতকৈ মই শ্ৰেষ্ঠ আৰু মই মুখ্য আত্মগৰ্বিতা হোৱাটো তোমাৰ ভুল হৈছে প্ৰিয়ে তেন্তে প্ৰভু মই সৰস্বতীতকৈ হীন মই তোমাকে সেইটো ক'ব খোজা নাই তুমি জগতৰ অন্নদাত্ৰী মহালক্ষ্মী আৰু সৰস্বতী জ্ঞানৰ অধীশ্বৰী প্ৰভু প্ৰিয়ে নিজৰ পত্নী বুলি ক্ষমা কৰি দিব তাৰ বাবে চিন্তা নকৰিবা প্ৰিয়ে এবাৰ ভাবি চোৱাচোন এই বিশাল ব্ৰহ্মাণ্ডৰ গৰাকী হৈও চণ্ডালৰ ভক্তিটো মই আবদ্ধ থাকিব লাগে যদিহে মই চণ্ডালকে চণ্ডাল বুলি
পৰিহাৰ কৰিলো হয়, দয়াময় নামত মোৰ কলংক লাগিব। আৰু যদিহে মই উচ্চ নিচে আপোন পৰ ভাৱ ৰাখোঁ, তেতিয়া এই বিশাল ব্ৰহ্মাণ্ড মই কেনেকৈ পালন কৰিম? প্ৰভু, প্ৰিয়ে, এই অভাগিনী শত অপৰাধ মাৰ্জনা কৰক প্ৰভু। আহা প্ৰিয়ে, খন্তেকে বিশ্ৰাম কৰোঁগৈ। ও হে নারায়ণ। দেৱী, দেৱঋষি নাৰদো এই দিশে আহিব লাগিছে। ও হরি হে হরি রাম হরি অনন্ত মুরারি ভকত সলনিয় ভকত সলনিয় হেব কয়ু ধারি কেও কয়ু ধারি নারায়ণ নারায়ণ নারায়ণ। নারায়ণ দেব নারায়ণ নারায়ণ নারায়ণ। হে প্রভু, এই নিখিল নারদ পরিপাত করিব গ্রহণ। তথাস্তু। দেৱঋষি, প্রভু কিবা হেতু আগমন এই বৈকুণ্ঠ ধামলৈ? প্রভু, সৃষ্টির লীলাভূমিত এই অনন্ত শয্যাতে লক্ষ্মী নারায়ণৰ যুগল মূৰ্তি দৰ্শন কৰিবৰ বাবে নাৰদ আজি লৰি আহিছে এই বৈকুণ্ঠপুৰীলৈ। আৰু প্ৰভু লগত আছে এটি অভিলাষ। দেৱঋষি, প্ৰভু প্ৰকাশ কৰা তোমাৰ মনৰ অভিলাষ। বাৰু প্ৰভু, এই ব্ৰহ্মাণ্ডত আপোনাৰ প্ৰিয় কোন প্ৰভু? দেৱঋষি, প্ৰভু এই বিশ্ব ব্ৰহ্মাণ্ডত বাস কৰা সকলো প্ৰাণীয়েই মোৰ আপোন, নাৰায়ণ কাৰণ মই পালন কৰ্তা। নারায়ণ 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 শ্রীমদ নারায়ণ নারায়ণ
মনৰ সম্বন্ধ নাই জানো প্ৰভু? দেৱৰী প্ৰভু বিশেষকৈ মনৰ সম্বন্ধ ইন্দ্ৰিয়গণৰ লগত প্ৰভু মনে যি কৰিবলৈ ভাল পায় আত্মাই তাক কৰিবলৈ বেয়া নাপায় দেৱৰী। প্ৰভু ইন্দ্ৰিয় বয়সৰ লগে লগে দুৰ্বল হৈ যায়, কিন্তু আত্মা কেতিয়াও দুৰ্বল নহয়। প্ৰভু তেনেহলে আত্মাই সকলোতকৈ শ্ৰেষ্ঠ নেকি? নহয় দেৱৰী, প্ৰভু আত্মা আৰু পৰমাত্মা দুই ভিন্ন শক্তি, তাৰ ভিতৰতে পৰমাত্মাই শ্ৰেষ্ঠ। প্ৰভু ধন্য ধন্য হলা যে নাৰদৰ জীৱন। বাৰু প্ৰভু দেৱৰী কপট নকৰি কওকচোন, ভাগ্য উদয় হয় নে ভাগ্য দ্বাৰা কৰ্ম উদয় হয়? দেৱৰী প্ৰভু যেনেকৈ জ্ঞানৰ আৰু মনৰ সম্বন্ধ আছে, ঠিক তেনেদৰে কৰ্ম আৰু ভাগ্যৰ সম্বন্ধও আছে। যেনেদৰে ৰাতিৰ অন্ধকাৰ আঁতৰি সূৰ্য উদয় হয়, প্ৰভু ঠিক তেনেদৰে কৰ্ম নকৰি হাত সাৱটি বহি থাকিলে ভাগ্য উদয় হ'ব নোৱাৰে দেৱৰী। নাৰায়ণ নাৰায়ণ। বাৰু দেৱৰী তুমি এতিয়া যোৱা, বাৰু প্ৰভু এই বিষয়ে আমি পাছত আলোচনা কৰিম। ভাল প্ৰভু এবে মই মাগিছো বিদায়। যোৱা দেৱৰী। ईश्वर परम ब्रह्म परम धाम प्रवृत्त परम भवना प्रवृत्त परम भवना प्रवृत्त परम भवना বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে লক্ষ্মী নাৰায়ণ হৰি প্ৰভুৰ আতুল চৰণতে শুনানো পূৰ্বাদে নুজু নুজন কৰি নুজু নুজন কৰি নাৰায়ণ নাৰায়ণ নাৰায়ণ। আকাশখন চালিলে দেৱতা সকলে মই তোৰ মানৱ গণে তোরে মানব গণে সৰগৰে পৰা গোসাই নামি আহে ভূমিখন চালিবৰ বাবে ভূমিখন চালিবৰ বাবে নাৰায়ণ ভোলা দেবী খন্তেকে বিশ্রাম করুন গই।